নমস্কাৰ। অসমীয়া ভাষা আৰু সাহিত্যৰ সাধাৰণ জ্ঞানৰ মুঠ 15টা প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি বিষয়টো হৈছে প্ৰথম অসমীয়াসকল। প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ অৰুণোদয়। অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? জয়মতী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গৰাকী কোন? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন? যতীন্দ্ৰনাথ দুৱৰা, বনফুল, 1952 চন। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? ডক্টৰ ভূপেন হাজৰিকা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? পদ্মনাথ গোহাঁই বৰুৱা, 1917 চন। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া কোন? আনন্দৰাম বৰুৱা। ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। বিলাতত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া কোন? আনন্দৰাম ঢেকিয়াল ফুকন। পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন? প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন? কৃষ্ণকান্ত সন্দিকৈ, 1948 চন। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া আনন্দৰাম বৰুৱা। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱা। PhD লাভ কৰা প্ৰথমজন অসমীয়া কোন? মহিদুল ইছলাম বৰা। অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন? দৌৰবিদ ভোগেশ্বৰ বৰুৱা, 1966 চন। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।